নমস্কাৰ, জয় কৃষ্ণ গুৰু। সকলোকে মোৰ ইউটিউব চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই বৰপেটা জিলাৰ অন্তৰ্গত নসত্ৰত অৱস্থিত গুৰু সেৱা আশ্ৰমৰ মহাপাল নামৰ কিছু দৃশ্যাংশ আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। তেন্তে দেৰি নকৰি ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। সেয়া হৈছে 20 ফেব্ৰুৱাৰীৰ দিনা ৰাতিপুৱা 6 বজাত পৰম শ্ৰদ্ধাৰ আধ্যাত্মিক গুৰু কৃষ্ণ প্ৰেমানন্দ প্ৰভুৱে ভাগৱত সাৰ স্থাপন কৰি গুৰু বন্দনাৰে আৰম্ভ কৰে এই অখণ্ড একনাম কীৰ্তন। অসমৰ সকলো প্ৰান্তৰ লগতে বহিৰাজ্যৰ পৰাও ভকত অহা দেখা যায়। দিল্লী, উত্তৰ প্ৰদেশ, বিহাৰ, উৰিষ্যা, অৰুণাচল প্ৰদেশ, মিজোৰাম আদি সকলোৰ পৰাই আহিছে ভকতসকল। জয় কৃষ্ণ গুৰু ভক্ত কল্পতৰু জগত আধাৰ প্ৰভু নিৰাকাৰ জগত আধাৰ প্ৰভু নিৰাকাৰ ও নক্ষত্ৰে ভৈলা অৱতাৰ জগত আধাৰ প্ৰভু নিৰাকাৰ প্ৰভু নিৰাকাৰ জয় কৃষ্ণ গুৰু ভক্ত কল্পতৰু জগত আধাৰ প্ৰভু নিৰাকাৰ জগত আধাৰ প্ৰভু নিৰাকাৰ। সমস্ত জগত বৰপেটা জিলাৰ উপায়ুক্ত ডাঙৰীয়ে বৃহৎ পাপে তল মন বায়ু জল স্থল পাপে তল মন বায়ু জল স্থল দুষ্ট
ভৈলা বলি যেতিয়া হাতৰা কৰিছিল তেতিয়া জংঘল বিলাক সকলোৱে জানিছিল জংঘলতে মংগল নহওক আৰু জংঘল আছিল বিৰাট প্ৰভু ঈশ্বৰে 12 বছৰ হাতৰা কৰিছিল 74 1974 চনত কৃষ্ণ প্ৰভু ঈশ্বৰে যেতিয়া ভক্ত কল্পতৰু জগত আধাৰ